নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ গণিতৰ বহুপদ চেপ্টাৰটোৰ পৰা অনুশীলনী 2.2 কুৱেশ্যন কেইটা লৈ আহিছোঁ সকলোৱে শেষলৈকে চাবা আৰু ইয়াতে মই 1 নম্বৰ কুৱেশ্যন কেইটা আজি আলোচনা কৰিছোঁ 2-3 কেইটা মই কাইলৈ লৈ আহিম সকলোৱে চাবা আৰু ভিডিওটো যদি ভাল লাগে ভিডিওটো প্লিজ লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা অতি সহজকৈ বুজাম তোমালোকে বুজি পাবা আৰু যদি বুজি নোপোৱা প্লিজ কমেন্টত জনাবা মই নেক্সট আকৌ বুজাবলৈ চেষ্টা কৰিম আৰু বলা এটা ভিডিওটো আৰম্ভ কৰোঁ প্ৰথমে চাবা কুৱেশ্যন কেইটা এবাৰ মন কৰিবা যে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰা বুলি কৈছে ইয়াৰ মিনিং বিলাকনো কি হয় মই তোমালোকক এতিয়া বুজাম ইয়াতে দিয়া আছে দ্বিঘাত হয় না দ্বিঘাত বহুপদ হ'বলৈ হ'লে আমি কি কৰিব লাগিব মই তোমালোকক দেখাম এতিয়া এই দ্বিঘাত বহুপদৰ সাধাৰণ ৰূপটো কেনেকুৱা তোমালোকে জানানে বাৰু তোমালোকে হয়তো চাগে আগতে পাইছা যে দ্বিঘাত বহুপদৰ ৰূপ হ'বলৈ হ'লে আমি কি কৰিব লাগিব ax² প্লাছ bx প্লাছ c ইকুৱেল টু 0 হয়নে মানে তোমাৰ কি হয় a not ইকুৱেল টু 0 এনেকুৱা ধৰণৰ a not ইকুৱেল টু 0 এনেকুৱা ধৰণৰ ফৰ্মত থাকিব লাগিব মানে তোমাৰ a ভ্যালুটো কেতিয়াও 0 হ'ব নোৱাৰিব a ভ্যালুটো কেতিয়াও 0 হ'ব নোৱাৰিব বাকি b বা c এইকেইটা 0 হলো একো নাই বাট a ভ্যালুটো কেতিয়াও 0 হ'ব নোৱাৰিব আৰু এটা দ্বিঘাত মানে বুজি পাইছাই চাগে যেতিয়া তোমাৰ ইয়াতে পাৱাৰটো হয় না পাৱাৰটো যেতিয়া তোমাৰ 2 থাকিব ন ঘাতটো তোমাৰ কি হ'ব 2 থাকিব তেতিয়া তোমালোকে গম পাবা যে দ্বিঘাত আমি এই চেপ্টাৰটোত এনেকুৱা ধৰণৰ কোৱেশ্যনবোৰ আমি দেখিবলৈ পাই থাকিম তোমালোকে মন কৰিবা এটা চাবা মই তোমালোকক জাস্ট এক্সাম্পল এটা দিব বিচাৰিছো এটা চাবা যে 2x² হয়নে 2x² minus 8x plus 6 ইয়াৰ শূন্য পদ কেইটা বুলি যে কৈছে শূন্য পদ কেইটা উলিওৱা হয় না এই শূন্য পদ মানে হৈছে তোমাৰ শূন্য মানে তোমাৰ 0 নহয় কিন্তু ঠিক আছে ইয়া শূন্য পদ কেইটা মই তোমাক বুজাই আছো শূন্য হৈছে তোমাৰ যেনে x ৰ ভ্যালুটো আমি কিমান বহালে গোটেই ইকুৱেশ্যনটো 0 হৈ যাব মানে তোমাৰ মই যদি ইয়াতে x ৰ ভ্যালুটো 1 বহাও ঠিক আছে x ৰ মানটো যদি মই ইয়াতে 1 বহাও ইয়াতে চাবা 2 into 1² minus 8 into কিমান হ'ব 1 plus কিমান হ'ব 6 হ'ব হয় গতিকে 2 minus কিমান হ'ব 8 plus কিমান হ'ব 6 হ'ব হয় না 6 plus 2 কিমান হ'ব 8 minus 8 is equal to 0 গম পালা এতে ইয়াৰ মানটো কিমান হ'ব পাৰে x ৰ মানটো কিমান হ'ব পাৰে 1 হ'ব পাৰে এটো হৈছে তোমাৰ শূন্যৰ মান সেম তোমাৰ মই যদি 3 বহাই চাও যে 3 বহাই যদি চাও যে x ৰ মানটো যদি মই 3 বহাই চাও তেনে হলে তোমাৰ কি হ'ব 2x হয় না 2x ঠিক আছে মই 2x² minus 8x plus কিমান হ'ব 6 হ'ব 2 into কিমান হ'ব 3² minus 8 into কিমান হ'ব x ৰ মানটো কিমান হ'ব 3 হ'ব এটা দিয়া আছে 3 হ'ব আৰু প্লাস কিমান হ'ব 6 হ'ব হয়নে 2 into কিমান হ'ব 9 minus কিমান হ'ব 24 plus কিমান হ'ব 6 হয় ন ইয়াত 18 minus কিমান হ'ব 24 plus কিমান হ'ব 6 হ'ব 6 plus 18 কিমান হ'ব তোমাৰ 24 হয় ন 24 minus কিমান হ'ব 24 is equal to কিমান হ'ব 0 ঠিক আছে এটা আমি ইয়াৰ পৰা কি পালো x ৰ মানটো তোমাৰ 3 আৰু 1 বহালে আমাৰ কি হ'ব গোটেই ইকুৱেশ্যনটো কি হ'ব যাব তোমাৰ 0 হৈ যাব আমি এই 0 যে পালো আমি ইয়াকে আমি কি বুলি কম ইয়াতে আলফা আৰু বিটা মান ধৰি লম আমি আলফা আৰু বিটা মান ধৰি লম আলফা আৰু বিটা এই দুটা মান আমি ধৰি লম ঠিক আছে আৰু গোটেই কোৱেশ্যন বিলাক আমি ইয়াতে পাম তোমালোকে চাই থাকিবা আৰু এই কনসেপ্টটো তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে এতিয়া আমি অলৰেডি পাইছোৱে হয়নে আমাৰ x ৰ মানটো হয়নে x ৰ মানটো পালো আমি হয়নে x ৰ মানটো কি পালো 1 আৰু 3 পালো হয়নে গতিকে আপোনাৰ কেতিয়াও আমাৰ কি হয় এই ইকুৱেশ্যনটো ক্ষেত্ৰত আপোনালোকে গম পালে যে a ৰ ভ্যালুটো কেতিয়াও তোমাৰ 0 হ'ব নোৱাৰে মানে a not equal to 0 হ'ব নোৱাৰে মই শূন্যৰ ভ্যালু কিটা আপোনালোকক দেখালো হয়নে আৰু আলফা বিটাৰ মান কিটা কেনেকৈ পালো আমি হেতু তোমালোকক দেখালো হয়নে এতিয়া চাবা ইয়াৰ পৰা আমি দুটা ফৰ্মুলা পাম ফৰ্মুলাটো হৈছে শূন্য দুটাৰ সমষ্টি ঠিক আছে শূন্য দুটাৰ সমষ্টি আৰু এই ফৰ্মুলাটোৰ পৰা আমি গোটেই চেপ্টাৰটোৰ কোৱেশ্যন কিটা সলভ কৰিব লাগিব ঠিক আছে শূন্য দুটাৰ সমষ্টি কি হ'ব তোমাৰ ইয়াতে দিয়া আছে যে -b/a এটো হৈছে আমাৰ প্ৰথম ফৰ্মুলাটো ঠিক আছে আৰু ইয়াৰ পৰা আমি পাম আলফা প্লাস কিমান হ'ব বিটা আলফা প্লাস বিটা ইজ ইকুৱেল টু কিমান হ'ব তোমাৰ ইয়াত b মানটো দিয়া আছে না b মানটো কি হ'ব তোমাৰ -b দিয়া আছে না গতিকে b মানটো হ'ব তোমাৰ এটো x হয়নে কি হ'ব তোমাৰ x ৰ সহগ x ৰ কি হ'ব x ৰ সহগ হ'ব ঠিক আছে নেক্সট তোমাৰ কি হ'ব
নেক্সট তোমাৰ কি হ'ব ইয়াতে a মানটো কি দিয়া আছে তোমাৰ x স্কয়াৰ দিয়া আছে ন গতিকে তোমাৰ x স্কয়াৰ কি হ'ব x স্কয়াৰ সহগ হ'ব x স্কয়াৰ সহগ হ'ব এটো কথা মন কৰিবা ঠিক আছে এটো হৈছে তোমাৰ শূন্য দুটাৰ সমষ্টি যোগফলৰ ক্ষেত্ৰত এটো তোমাৰ যোগফল দেই এটো যোগফল সমষ্টি যোগফল এটো হল তোমাৰ যোগফল এতিয়া শূন্য দুটাৰ পূৰণফল চামিতে তে শূন্য দুটাৰ মই পূৰণফল চামিতে শূন্য দুটাৰ পূৰণফল চাবা তে শূন্য দুটা পূৰণফল হ'ব এতিয়া আলফা ইনটু কিমান হ'ব বিটা আলফা ইনটু বিটা ইকুৱেল তোমালোকে হয়তো অলৰেডি গম পালাই চাগে c বাই a হ'ব হয় না c বাই a হ'ব এটা চাবা আলফা বিটা মানে c মানটো কি হয় তোমাৰ c মানটো হয় ধ্ৰুৱক হয় না c মানটো হয় ধ্ৰুৱক অলৰেডি মই কৈছো এই c মানটো তোমাৰ কি হয় ধ্ৰুৱক হয় না আৰু এতে a মানটো কি দিয়া আছে x স্কয়াৰ গতিকে x স্কয়াৰ কি হ'ব সহগ হ'ব x স্কয়াৰ সহগ a মানটো হ'ব x স্কয়াৰ সহগ এই ফৰ্মুলা কিটা তোমালোকে মনত ৰাখিবা পাৰিলে স্ক্ৰিনশ্বট মাৰি লবা এই ফৰ্মুলা কিটা তোমালোকক গুটি কোৱেশ্চন কিটা সলভ কৰাত সহায় কৰিব ইমান টান নহয় প্ৰথমতে তোমালোকে জাস্ট কোৱেশ্চনটো ভালকে মন কৰিবা তাৰপিছত শূন্য দুটাৰ যোগফল উলিয়াব লাগে তাৰ পৰা তোমালোকে শূন্য দুটাৰ পূৰণফল উলিয়াব লাগে তাৰপিছত এই ইকুৱেশ্চনটো পাতি দিলে তোমালোকৰ আনসাৰটো সলভ হৈ যাব ঠিক আছে এটা আমি কোৱেশ্চনটোলৈ যাম কোৱেশ্চনটো কি দিয়া আছে x স্কয়াৰ মাইনাস 2x মাইনাস 8 তোমালোকে হয়তো ক্লাস 7 বা ক্লাস 8 ত তোমালোকে অলৰেডি পাইছাই হয়নে ক্লাস 7 বা ক্লাস 8 ত তোমালোকে অলৰেডি পাইছাই যে x স্কয়াৰ মাইনাস 2x আৰু মাইনাস 8 এটো আমাৰ কি হয় মধ্যপদ হয় না মধ্যপদ বিভাজনত আমি সলভ কৰো মধ্যপদ বিভাজনৰ দ্বাৰা আমি সলভ কৰো তোমালোকে হয়তো অলৰেডি গম পাইছাই চাগে হয়নে এটো আমাৰ মধ্যপদ বিভাজনৰ দ্বাৰা আমি সলভ কৰিব পাৰো যেনে তোমাৰ মধ্যপদ বিভাজনটো কেনেকৈ সলভ কৰে তোমালোকে জানাই চাগে হয় না কি দি আছে x স্কয়াৰ মাইনাস 2x হয় না মাইনাস 8 এই ভ্যালুটো যে আছে তোমাৰ x আৰু 8 ইয়াৰ কি হয় প্ৰথমটো আৰু শেষৰটো আমাৰ কি কৰিব লাগে পূৰণ কৰিব লাগে পূৰণ কৰাৰ পিছত আমি কি কৰিব লাগে মাজৰ ভ্যালুটো পাম যেনে তোমাৰ এতে x ৰ মানটো কিমান দিয়া আছে এতে তোমাৰ x ৰ মানটো কিমান দিয়া আছে 1 দিয়া আছে আৰু শেষৰ মানটো কিমান দিয়া আছে 8 দিয়া আছে হয় না মাল্টিপল কৰিলে কিমান হ'ব 8 হ'ব আমি এনেকৈ 8 পালো তাৰ পিছত আমি মাজৰ ভ্যালুটো উলিয়াব লাগে যোগ বিয়োগ কৰি আমি মাজৰ ভ্যালুটো উলিয়াব লাগে যেনে আমি মাজৰ ভ্যালুটো উলিয়াবলৈ হলে আমি কি কৰিম এতে 8 ক আমি যদি কৰি চাও যে 2 এ কৰিলে যদি লসাগু যদি উলিয়াবলৈ বিচাৰো আমি যদি কৰিব বিচাৰো এনে লসাগু উলিওৱা ফৰ্মত যদি কৰো 2 4 গুণ কিমান হ'ব আৰু 2 গুণ কিমান হ'ব 4 এতিয়া ইয়াতে চাবা এই 2 টো মই কেনেকৈ পাম ইয়াতে চাবা 2 গুণ কিমান হ'ব 4 4 গুণ কিমান হ'ব 8 হ'ব হয় না এটো পূৰণ কৰিলে 8 পাম আৰু বিয়োগ কৰিলে মই কিমান পাম 2 পাম এটা চাবা 4 মাইনাস কিমান হ'ব 2 হ'ব মানে 4 মাইনাস 2 কৰিলে মই 2 পাম ইয়াতে ঠিক আছে গতিকে তোমালোকে গম পাইছা এটো মই কেনেকৈ কৰিব লাগে কেনেকৈ কি কৰিব লাগে মই তোমালোকক দেখাই দিলো কেনেকৈ উলিয়াব পাৰা হয় না ইয়াতে চাবা এতিয়া মই x স্কয়াৰ দিয়া আছে ন x স্কয়াৰ এটো দিয়া আছে x স্কয়াৰ মাইনাস 4 হ'ব ন 4 মাইনাস 2x মাইনাস কি হ'ব 8 হ'ব হয়নে তোমালোকে x টো আগতো পাতিব পাৰা একো প্ৰবলেম নাই এতে x স্কয়াৰ ইকুৱেল টু কিমান হ'ব x স্কয়াৰ মাইনাস কিমান হ'ব 4x হয় না মাইনাস কিমান হ'ব 2x মাইনাস কিমান হ'ব 8 হয়নে এটা চাবা এটা x এটা যদি মই কমন লওঁ x টো যদি কমন লওঁ ইয়াত কেটা থাকিব x ইয়াত এটা x থাকিব x এটো x টো কমন লৈ ললো ইয়াত থাকিব কি 4 থাকিব হয় না এটো মাইনাস হ'ব জানো ইয়াত মাইনাস আছে গতিকে এটো প্লাস হৈ যাব গতিকে প্লাস 2 এটা যদি কমন লওঁ ইয়াত কি হ'ব x মাইনাস কিমান হ'ব 4 হ'ব হয় না গতিকে এটো কি হ'ব আমি পালো এতিয়া x প্লাস 2 আৰু x মাইনাস 4 পালো হয় না গতিকে আমি শূন্য ভ্যালু দুটা কি পালো এতিয়া x প্লাস 2 ইকুৱেল টু কিমান হ'ব 0 হ'ব হয় না আৰু x minus 4 ইকুৱেল কি হ'ব তোমাৰ 0 হ'ব গতিকে x ইকুৱেল কিমান হ'ব 2 টো এফালে গলে তোমাৰ কি হ'ব -2 হৈ যাব আৰু x ৰ 4 টো এফালে গুচি গলে কি হৈ যাব তোমাৰ +4 হৈ যাব হয় না গতিকে আমি এই ভ্যালু কিটা পালো এটা শূন্যৰ ভ্যালু কিটা হ'ব তোমাৰ শূন্যৰ মান কিটা হ'ব তোমাৰ শূন্যৰ মান কিটা হ'ব -2 আৰু 4 ঠিক আছে আমি এই কেটা মান ইয়াৰ পৰা পালো শূন্যৰ মান কেটা পালো এতিয়া আমি নেক্সট স্টেপলৈ যোৱাৰ আগতে আমি এটা কাম কৰিব লাগিব ইয়াত x স্কয়াৰ সহগ আৰু x ৰ সহগ আৰু ধ্ৰুৱক পদ কিটা আমি লিখি ল'ব লাগিব মানে a b c কে আমি লিখি ল'ব লাগিব ঠিক আছে ইয়াতে x স্কয়াৰ সহগ কিমান দিয়া আছে মানে a ৰ সহগ কিমান দিয়া আছে
x স্কোৱাৰ সহ কিমান দিয়া আছে a মান দিয়া আছে তোমাৰ a মান দিয়া আছে 1 আৰু b মান দিয়া আছে কিমান দিয়া আছে b মান দিয়া আছে তোমাৰ -2 আৰু c মান দিয়া আছে তোমাৰ -8 হয়নে এইকেইটা ভ্যালু আমি লিখি ল'ব লাগিব ঠিক আছে এতিয়া আমাৰ কি কৰিব লাগিব যে শূন্য দুটাৰ যোগফল মানে সমষ্টি শূন্য দুটাৰ যোগফল বা সমষ্টি শূন্য দুটাৰ যোগফল বুলি ধৰিব পাৰা বা সমষ্টি যি ধৰা যোগফল ঠিক আছে শূন্য দুটাৰ যোগফল ধৰিলো শূন্য দুটাৰ যোগফল চাবা যে এটা কি দিয়া আছে আলফা প্লাস বিটা হয়নে আলফা প্লাস বিটা আলফা বিটা মানটো অলৰেডি পাইছো হয়নে কিমান 2 আৰু কিমান পাইছিলো 2 আৰু 4 পাইছিলো হয় ন গতে আলফা মানে কিমান হ'ব 4 প্লাস কিমান হ'ব -2 হ'ব হয় ন গতিকে ইয়াৰ পৰা আমি কি পালো এটো যদি প্লাস কৰি দিম প্লাস মাইনাস কি হৈ যাব মাইনাস হৈ যাব গতিকে এটা 2 কি পাম 2 পাম হয় নে ইয়াৰ পৰা আমি 2 পালো গতিকে নেক্সট ইয়াতে চাম ইয়াতে আমাৰ ফৰ্মুলাটোৰ পৰা আমি পাম যে b/a হয় ন b/a ফৰ্মুলাটোৰ পৰা আমি কি পাম b/a ফৰ্মুলাটোৰ পৰা -b/a ফৰ্মুলাটোৰ পৰা কি পাম ইয়াতে চাবা -b মান কি দিয়া আছে -b মান কি দিয়া আছে ইয়াতে -b মান কি দিয়া আছে ইয়াতে 2 দিয়া আছে হয় ন মাইনাস কি দিয়া আছে -2 দিয়া আছে হয় ন a মানটো কিমান দিয়া আছে 1 দিয়া আছে গতিকে এটো কিমান হ'ব এটো 1 হ'ব হয়নে এটো কি হৈ যাব তোমাৰ 1 হৈ যাব গতিকে ইয়াতে চাবা যে 2 বাই মাইনাস কৰিলে হ'ব ন গতিকে মাইনাস হলে কিমান 2/1 হ'ব হৈ গল এটা আমাৰ এটো আনসাৰটো ওলাই গল অলৰেডি এটা চাবা এটা 2/1 দিয়া আছে ন 2/1 দিয়া আছে গতিকে এটো আমাৰ কি হ'ব এতিয়া হ'ব আমাৰ x ৰ 1 টো কোন হয় আমাৰ 1 টো কি হয় 1 টো আমাৰ কি হয় 1 টো হয় আমাৰ x স্কয়াৰ সহ হয় ন 1 টো হয় আমাৰ x স্কয়াৰ সহ 1 টো আমাৰ কি হয় x স্কয়াৰ সহ আৰু 2 টো কি দিয়া আছে তোমাৰ 2 টো কি দিয়া আছে তোমাৰ 2 টো দিয়া আছে আমাৰ -x স্কয়াৰ সহ ঠিক আছে এইখিনিলৈকে চাগে বুজি পাইছাই চাগে যদি বুজি পাইছা বা প্লিজ লাইক কৰিবা আৰু কমেন্ট কৰিবা ঠিক আছে আৰু নেক্সট আমি গুণফলটো এনেকৈ উলিয়াই লম ঠিক আছে শূন্য দুটাৰ গুণফলটো এটা আমি ইয়াতে গুণফলটো লিখিম শূন্য দুটাৰ গুণফল বা শূন্য দুটাৰ পূৰণফল শূন্যৰ পূৰণফলটো লিখিব পাৰা শূন্যৰ পূৰণফলটো লিখিব পাৰা পূৰণফলটো হ'ব তোমাৰ আলফা ইনটু বিটা ইকুৱেল কিমান হ'ব 4 ইনটু কিমান হ'ব -2 হ'ব হয় ন 4 ইনটু কিমান হ'ব -2 কিমান হ'ব 4 ইনটু 2 হ'লে কিমান হ'ব -8 নহব জানো -8 হ'ব সেম আমাৰ ইয়াতে চাবা ইয়াতে চাব ইয়াতে কি দিয়া আছে c/a দিয়া আছে c/a দিয়া আছে হয়নে আমাৰ ফৰ্মুলাটোতে পাইছিলো মনত আছে চাগে c ভ্যালু কি দিয়া আছে c ভ্যালু দিয়া আছে ইয়াতে 8 দিয়া আছে হয়নে c ভ্যালু কিমান দিয়া আছে আমাৰ -8 দিয়া আছে ইয়াতে পাইছো c ভ্যালু কিমান দিয়া আছে -8 দিয়া আছে -8 দিয়া আছে হয় ন a ভ্যালু কিমান দিয়া আছে 1 দিয়া আছে হয় ন গতিকে আমি ইয়াৰ পৰা আমি পাম যে ইয়াটো -8 পালো ইয়াটো আমি কি পালো -8 পালো ঠিক আছে ইয়াটো আমি কি পালো -8 পালো গতিকে এটা কি হ'ব এটা -8 টো হ'ব তোমাৰ ধ্ৰুবক পদ ঠিক আছে এটো লিখিব পাৰা -8 টো হৈছে এটা তোমাৰ ধ্ৰুবক পদ আৰু 1 টো হৈছে তোমাৰ 1 টো হৈছে x স্কয়াৰৰ সহগ হয় তোমালোকে হয়তো অলৰেডি পাইছে আৰু এটো আছিল তোমাৰ 1 নম্বৰ কোৱেশ্চনটো বহুত দীঘল হয় দীঘল মানে ইমানো দীঘল নহয় তোমালোকে ইজি হয় স্টেপ বাই স্টেপ কৰাৰ কাৰণে অলপ দীঘল হৈছে আৰু যদি বুজি পাইছা প্লিজ এবাৰ কমেন্টত জনাবলৈ নাপাহৰিবা নেক্সট কোৱেশ্চনটো লৈ যাও নেক্সট কোৱেশ্চনটো দিছে যে 4s স্কয়াৰ - 4s + 1 এটো তোমালোকে সলভ কৰিব পাৰিবানে এবাৰ কমেন্টত জনাবাচোন সকলোৱে চাগে হয়তো অলৰেডি কৰিছা যে মধ্যপদ বিভাজনৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব 4 * 1 মানে তোমাৰ কি হয় ইয়াতে 4 পাব লাগে আমি যেনেকৈ নহয় 4 পাব লাগে গতিকে ইয়াতে আমি কি কৰিব লাগিব 2 + 2 কৰিলে আমি 4 পাম হয় না 2 + 2 কৰিলে আমি কি পাম 4 পাম গতিকে আমি এটো কৰি ল'ব লাগিব 2 + 2 আমি 4 কৰি ল'ব লাগিব 2 + 2 কৰি ল'ব লাগিব এটো হৈছে তোমাৰ 4s স্কয়াৰ হয়নে 4s স্কয়াৰ মাইনাস কি হ'ব তোমাৰ 2 + 2s প্লাস কিমান হ'ব 1 হ'ব গতিকে এতিয়া কি হ'ব এটা আমি কৰি ললে 4s স্কয়াৰ - 2s হয়নে মাইনাস কি হ'ব
2s তেতিয়াহে প্লাছ হ'ব মাইনাছ মাইনাছ হয় ন প্লাছ কিমান হ'ব 1 হ'ব হয়নে গতিকে মই যদি ইয়াতে এটা কমন লওঁ 2s এটা যদি কমন লওঁ হয় ন 2s এটা যদি কমন লওঁ মই ইয়াতে 2s এটা যদি কমন লওঁ কি থাকিব ইয়াতে তোমাৰ 2s মাইনাছ কিমান থাকিব 1 কমন থাকিব হয় ন আকৌ মাইনাছ 1 এটা যদি মই কমন লওঁ কিমান হ'ব 2s মাইনাছ কিমান হ'ব 1 কমন থাকিব গতিকে ইয়াৰ পৰা আমি শূন্য ভ্যালু কিটা পাম 2s মাইনাছ 1 2s মাইনাছ 1 এইকিটা ভ্যালু আমি ইয়াৰ পৰা পাম ঠিক আছে গতিকে শূন্যৰ মান কেইটা হ'ব ইয়াৰ শূন্যৰ মান কেইটা হ'ব শূন্য মান কেইটা হ'ব ইয়াত টুৱাইছ s মাইনাছ 1 দিয়া আছে ন ইকুৱেল টু 0 হয় ইকুৱেল টু 0 দিয়া আছে গতিকে s ইকুৱেল টু কিমান হ'ব তোমাৰ 1 বাই কিমান হ'ব 2 হৈ যাব হয় ন 1 বাই 2 হৈ যাব এটা আমি এটা 1 বাই 2 পালো ইটো আমি কি হ'ব 1 বাই 2 এ হ'ব তোমালোকে হয়তো অলৰেডি গম পাইছা এটো তোমালোকে নিজে সলভ কৰিবা ইয়াতে 1 বাই 2 এটা পালে বাকিটো 1 বাই 2 এ পাম ঠিক আছে গতিকে ইয়াৰ পৰা আমি কি হ'ব ইয়াৰ পৰা আমি কি কৰিব পাৰো a b c ৰ মানকিটা লিখি ল'ব লাগিব a ৰ মানটো কি দিয়া আছে ইয়াতে a ৰ মানটো দিয়া আছে 4 হয় ন a মানটো দিয়া আছে 4 আৰু b মানটো কি দিয়া আছে তোমাৰ b মানটো কি দিয়া আছে b মানটো দিয়া আছে তোমাৰ b মানটো দিয়া আছে -4 আৰু c মানটো দিয়া আছে তোমাৰ 1 দিয়া আছে এইকিটা ভ্যালু ইয়াতে দিয়া আছে গতিকে আমাৰ শূন্য দুটাৰ যোগফল কি হ'ব শূন্য দুটাৰ যোগফল লিখি লবা এনেকে শূন্য দুটাৰ যোগফল শূন্যৰ আমি কি পাইছিলো হাফ পাইছিলো ন শূন্য দুটাৰ যোগফল হ'ব তোমাৰ আলফা প্লাস বিটা শূন্য দুটাৰ যোগফল কি হ'ব তোমাৰ শূন্য দুটাৰ যোগফল হ'ব 1/2 প্লাস কিমান হ'ব 1/2 হয় না এটো কিমান হ'ব তোমাৰ 1 বাই কিমান হ'ব 1/4 সৰি 4 বাই কিমান হ'ব 4 এটো মই যদি লসাগু লৈ লওঁ এটো কৈ দেখাইছো লসাগু যদি লৈ লওঁ 2 1 কৰিলে কিমান হ'ব 1 হ'ব হয়নে প্লাস কিমান হ'ব 1 হ'ব হয়নে মানে কিমান হ'ব 2 বাই কিমান হ'ব 2/2 মানে কেনসেল কৰিলে কিমান হ'ব 1 হ'ব ঠিক আছে সেম তোমালোকে এটো কৰিব পাৰা এটো কি হ'ব তোমাৰ শূন্যৰ যোগফলৰ ক্ষেত্ৰত আমাৰ ফৰ্মুলাটো কি আছিল b বাই -b বাই a আছিল ন b বাই a আছিল গতিকে ইয়াতে -b বাই a মানে ইয়াত b মানটো কিমান দিয়া আছিল -4 দিয়া আছিল হয় ন মাইনাস কিমান হ'ব তো -4 দিয়া আছে ন b মানটো ইয়াতে দিয়া আছে অলৰেডি মাইনাস কিমান দিয়া আছে 4 দিয়া আছে মানে এটা মাইনাস অলৰেডি এটা আছে ঠিক আছে ডিভাইডেড বাই কিমান হ'ব ডিভাইডেড বাই হ'ব তোমাৰ a মানটো কিমান দিয়া আছে 4 দিয়া আছে ডিভাইডেড বাই 4 আছে মানে ইয়াৰ পৰা আমি কি পালো 1 পালো গতিকে এটা আনসাৰটো হ'ব গতিকে ইয়াৰ আনসাৰটো হ'ব গতিকে মাইনাস কি হ'ব x a মাইনাস কি হ'ব তোমাৰ s ৰ সহগ হয়নে কি হ'ব তোমাৰ s ৰ সহগ ডিভাইডেড বাই কি হ'ব তোমাৰ s স্কয়াৰ সহগ x স্কয়াৰ এত a মানটো কিমান দিয়া আছে x স্কয়াৰ আছে ন s স্কয়াৰ সহগ এটো কথা মনত ৰাখিবা ঠিক আছে এইখিনি হল তোমাৰ যোগফল এতিয়া পূৰণফলৰ কাৰণে মই এখন মুছিব লাগিব তোমালোকে এটো লিখি লবা মুছিব লাগিব পূৰণফলৰ কাৰণে এটো মই মুছি দিছো পূৰণফলৰ কাৰণে মই এটো মুছি দিছো এটা চাবা যে মই যদি পূৰণফল কৰো যে শূন্য দুটাৰ পূৰণফল শূন্য দুটাৰ পূৰণফল শূন্য দুটা পূৰণফল হ'ব শূন্য দুটা পূৰণফল হ'ব তোমাৰ আলফা ইনটু কিমান দিয়া আছে আলফা ইনটু বিটা আমাৰ কিমান হ'ব হাফ ইনটু হাফ মানে কিমান হ'ব তোমাৰ 1/4 হ'ব হয় ন 1/4 হ'ব ফৰ্মুলাটো মতে আমাৰ কি আছিল c বাই a আছিল c ভ্যালু কিমান আছিল তোমাৰ 1 আছিল c ভ্যালু কিমান আছিল 1 আছিল আৰু a ভ্যালু কিমান আছিল তোমাৰ 4 আছিল হয় না গতিকে 1/4 পালো হয় না গতিকে আমাৰ কি হ'ব এটা c ভ্যালু কিমান আছে এটো ধ্ৰুবক হয় হয় না c ভ্যালুটো কি হয় তোমাৰ ধ্ৰুবক হয় আৰু a ভ্যালু কিমান হ'ব তোমাৰ x স্কয়াৰ সহগ মানে তোমাৰ s স্কয়াৰ সহগ হ'ব s স্কয়াৰ সহগ ঠিক আছে গতিকে আমাৰ এনেকৈ কৰিলে আমাৰ আনসাৰটো হৈ যাব আৰু এইটোই আছিল আমাৰ 2 নম্বৰটো আনসাৰ আৰু যদি ভাল লাগিলে প্লিজ এবাৰ লাইক এণ্ড কমেন্ট কৰিবা তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবা আৰু 2 নম্বৰটো পাৰ্ট মই লগতে আপলোড কৰি দিম যাতে ভিডিওটো বহুত দীঘল হৈ গৈছে গতিকে মই 2 নম্বৰ পাৰ্টটো লগতে আপলোড কৰি আছো